নমস্কাৰ, আজি আপোনালোকক পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু এতিয়া মই ওলাইছোঁ আৰু মা ওলাইছে। এতিয়া আমি যাম হোমলৈ, সৰ্থেবাৰীৰ সভা আজি আৰু তাৰ আজি হোম। এতিয়া আমি চাকি জ্বলাব যাওঁ। বলকচোন কেনেকুৱা কি বনাইছে চাওঁ বলক। আৰু আমি আহি পালোঁ সৰ্থেবাৰী। এয়া চব কিমান মানুহ হৈছে এয়া হোমত। 158তম সৰ্থেবাৰী সভা মহোৎসৱ। 158 বছৰ হ'ল এই সভাখন কৰা। কিমান বছৰ এতিয়া এনেকৈ যাব লাগিব। যায়ে গহীনতেতো উঠৈছোঁ। এনেই আমি বজাৰেৰে যাই আছোঁ। আৰু আহি পালোহি আমি সৰ্থেবাৰী সভা আৰু হয় এইটো মেইন মন্দিৰটো। ইমান মানুহ হৈছে চাওকচোন, হেঁচা ঠেলাত সোমাবই নোৱাৰি মন্দিৰৰ ভিতৰত। কিমান মানুহ আহিছে সৰ্থেবাৰীৰ সভালৈ। চাকি জ্বলাব এচক কিমান ভিৰ, সোমাবই নোৱাৰি। আৰু এয়া চাওক ভক্তপ্ৰাণ ৰাইজে চাকি বন্তি জ্বলাই আছে। মানুহ কাৰণে পিছফালে আহিবলগীয়া হৈছে। চবচোন কিমান মানুহ আমি যাই আৰু মন্দিৰৰ দুৱাৰমুখ পালোহি। ভালকৈ দেখুৱাব নোৱাৰিলোঁ যদিও অকণমান দেখুৱাইছোঁ। মানুহৰ হেঁচাত ভালকৈ দেখুৱাব নোৱাৰিলোঁ আৰু এয়া নিৰ্মাৰি লৈছোঁ। মন্দিৰত চাকি জ্বলাই ওলালোঁ। এতিয়া মন্দিৰৰ চাৰিওফালে ঘূৰি আছোঁ। এয়া চাওক কৃষ্ণ কৃষ্ণ। আৰু এইবোৰ হয় সভাৰ দোকান। বিভিন্ন ধৰণৰ দোকান আহিছে। গোটেইবোৰ দেখুৱাব নোৱাৰিলোঁ যদিও অকণমান আপোনালোকক এনে দেখুৱাইছোঁ। বনাই আছে, গোটেই বনোৱা হোৱা নাই। এয়া চাওক। ৰবা, এইটো আছে নাকফলটো আপোনাৰ ভৰিৰ বেমাৰৰ কাৰণে কিবা ধাতু যায়, বগচৰ যায়, প্ৰেছাৰ ডায়েবেটিছ। এইটো নাকফল, এইটো প্ৰেছাৰ ডায়েবেটিছ চুগাৰৰ কাম কৰে। এইটো কি বস্তু? এইটো গেষ্ট্ৰিকৰ ঔষধ। এইটো ৰামফল। এইটো গেছৰ কাৰণে খায়, গেষ্ট্ৰিক লিভাৰ পেট নহয়। এয়া সভাৰ হোমযজ্ঞ চলি আছে। এয়া চাওক বামুণসকলে শাৰী শাৰীকৈ বহিছে আৰু তেওঁলোকে পূজাৰ কাম আৰম্ভ কৰিছে আৰু কাষেদি হোমযজ্ঞ চলি আছে।